ভোজন হিচাপে কি খাব আৰু কি নাখাব সেয়া সকলোৰে ব্যক্তিগত কথা। কিন্তু আমিষ আহাৰ অৰ্থাৎ মাছ মাংস খাব লাগে নে নালাগে এই বিষয়টো এটা বিবাদৰ বিষয়। নিৰামিষ খোৱা লোকসকলে কয় যে মাছ মাংস খোৱাসকলে জীৱৰ ওপৰত অত্যাচাৰ কৰে আৰু আমিষ খোৱা লোকসকলে কয় যে নিৰামিষ খোৱাসকলে ঘাঁহ বনহে খায়। কিন্তু এই বিষয়ে আমাৰ হিন্দু ধৰ্মৰ গ্ৰন্থই কি কয়? আমাৰ হিন্দু ধৰ্ম গ্ৰন্থ অনুসৰি আমিষ আহাৰ খোৱাটো অৰ্থাৎ মাছ মাংস খোৱাটো উচিত নে অনুচিত আৰু ই পাপ নে পুণ্য? এই প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত জানো আহক। বেদ আৰু পুৰাণ হ'ল হিন্দু ধৰ্মৰ মুখ্য ধৰ্মগ্ৰন্থ। বেদৰ সাৰ হ'ল উপনিষদ আৰু উপনিষদৰ সাৰ হ'ল ভাগৱত গীতা। বেদ আৰু ভাগৱত গীতাত এই বিষয়ে কি লিখা আছে এই কথা জনাৰ আগতে গৰুড় পুৰাণত উল্লেখিত এটা কাহিনী জানো আহক। কথা অনুসৰি যুৱক ভগৱান শ্ৰীকৃষ্ণই এদিন এডাল গছৰ তলত বহি বাঁহী বজাই আছিল। সেই সময়তে এটা হৰিণা পহু তেওঁৰ ফালে দৌৰি আহিল আৰু তেওঁ পিছফালে গৈ লুকাবলৈ ল'লে। হৰিণাটো দেখি শ্ৰীকৃষ্ণই বুজি পালে যে সি বৰ ভয় খাইছে। সেই সময়তে হৰিণাটোৰ পিছে পিছে এজন চিকাৰীও আহি তাত উপস্থিত হ'ল আৰু হৰিণাটোক মাৰিব বিচাৰিলে। কিন্তু ভগৱান শ্ৰীকৃষ্ণই তেওঁক হৰিণাটো মাৰিবলৈ মানা কৰিলে। তেতিয়া চিকাৰীজনে ভগৱান শ্ৰীকৃষ্ণক ক'লে যে সেইটো মোৰ চিকাৰ, সেয়েহে ইয়াৰ ওপৰত মোৰ অধিকাৰ আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে প্ৰতিটো জীৱিত জীৱনৰ ওপৰত তাৰ নিজৰ নিজৰ অধিকাৰ থাকে, আন কাৰোৰে অধিকাৰ নাথাকে। শ্ৰীকৃষ্ণৰ কথা শুনি চিকাৰীজনৰ বৰ খং উঠিল আৰু তেওঁ ক'লে যে এইটো মোৰ চিকাৰ আৰু মই ইয়াক সিজাই খাম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যিকোনো জীৱকে মাৰি খোৱাটো পাপৰ শ্ৰেণীত আহে। তুমি বাৰু পাপৰ ভাগিদাৰ হ'ব বিচাৰা নেকি? তেতিয়া চিকাৰীজনে ক'লে যে মই আপোনাৰ দৰে জ্ঞানী নহয়। মই নাজানো যে মাংস খোৱাটো পাপ নে পুণ্য। মই কেৱল এইটোহে জানো মোৰ পৰিয়ালৰ পেট ভৰাব লাগে। সেয়েহে জীৱক মাৰি খোৱাটো মোৰ মতে অনুচিত নহয়। মোৰ মতে এই জীৱটোক বন্ধনৰ পৰা মুক্ত কৰি মই পুণ্যহে উপাৰ্জন কৰি আছো। তেনেহ'লে মোক আপুনি মাংস খাবলৈ বাধা কৰিছে কিয়? মই যিমানখিনি জানো সেই মতেতো আমাৰ শাস্ত্ৰতো জীৱ হত্যাৰ কথা উল্লেখ আছে আৰু ৰজা মহাৰজা সকলেওতো স্বীকাৰ কৰে। আপুনি তেওঁলোকক বাধা নকৰে কিয়? এনেদৰে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি চিকাৰীজনে ভগৱান শ্ৰীকৃষ্ণক ক'লে, এতিয়া আপুনিয়ে কওক যে মাংস খোৱাটো পাপ নে পুণ্য? চিকাৰীজনৰ এনে প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই বুজি পালে যে মাংস খোৱাৰ বাবে চিকাৰীজনৰ মন তমোগুণী হৈ পৰিছে। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই চিকাৰীজনক ক'লে, এই বিষয়ত মই তোমাক আৰু একো নকওঁ। তাৰ পৰিৱৰ্তে মই তোমাক এটা কাহিনী কওঁ। সেই কাহিনীটো শুনাৰ পিছত তুমিয়েই ক'বা মাংস খোৱাটো পাপ নে পুণ্য। এনেদৰে কৈ ভগৱান শ্ৰীকৃষ্ণই কাহিনী ক'বলৈ আৰম্ভ কৰিলে। বহুদিনৰ আগৰ কথা। মগধ ৰাজ্যত অন্ন উৎপাদনত কম হোৱাৰ ফলত খাদ্য সংকটৰ সৃষ্টি হৈছিল। তাকে দেখি মগধৰ ৰজা চিন্তিত হৈ পৰিল। যদি সোনকালে এই সমস্যাৰ সমাধান কৰা নহয় তেনেহ'লে ৰাজভঁৰালৰ ভাণ্ডাৰো শেষ হৈ যাব আৰু ডাঙৰ সংকটৰ সন্মুখীন হ'ব লাগিব। সেয়েহে এই সমস্যাৰ সমাধানৰ বাবে ৰজাই এখন ৰাজসভাৰ আহ্বান কৰিলে আৰু সকলোকে সুধিলে যে ৰাজ্যৰ খাদ্য সমস্যাৰ বাবে আটাইতকৈ সস্তা বস্তু কি হ'ব পাৰে। ৰজাৰ কথা শুনি সকলোবোৰ মন্ত্ৰীয়ে ভাবিবলৈ ল'লে। চাউল, ঘেঁহু, আলু ইত্যাদি খেতি কৰিবলৈ বহুতো শ্ৰম কৰিব লগা হয় আৰু সেইবোৰত সময়ো বহুত লাগে। এনে অৱস্থাত কোনো বস্তুৱে সস্তা নহয়। সেই সময়ত চিকাৰৰ অনুৰাগী এজন মন্ত্ৰীয়ে ক'লে যে মোৰ মতে সকলোতকৈ সস্তাত পোৱা বস্তু মাংস। ইয়াৰ বাবে ধন খৰচ কৰাৰো দৰকাৰ নাই আৰু পুষ্টিকৰ খাদ্যও পোৱা যায়। কেৱল স্বীকাৰ কৰিলেই হ'ল। মন্ত্ৰীজনৰ এই কথাত আন মন্ত্ৰীসকলেও সমৰ্থন কৰিলে। কিন্তু এই কথাত মগধৰ প্ৰধানমন্ত্ৰীয়ে একো নক'লে। তাকে দেখি ৰজাই প্ৰধানমন্ত্ৰীক ক'লে যে আপুনি কিয় মনে মনে আছে? এই বিষয়ত আপোনাৰ মতামত কি? হে মহাৰাজ, মোৰ মতে মাংস সকলোতকৈ সস্তা নহয়। তথাপিও এই বিষয়ত মোৰ মতামত অহাকালি আগবঢ়াম। তাৰ পাছত সভা ভংগ হ'ল। সেইদিনা মাজৰাতি প্ৰধানমন্ত্ৰী গৈ সেই মন্ত্ৰীজনৰ ঘৰতে উপস্থিত হ'ল যিজন মন্ত্ৰীয়ে মাংসক সকলোতকৈ সস্তা বুলি কৈছিল। মন্ত্ৰীজনে ইমান ৰাতি প্ৰধানমন্ত্ৰীক দেখি বৰ ভয় খালে। তেনেতে প্ৰধানমন্ত্ৰীয়ে ক'লে যে সন্ধিয়া সময়ত হঠাৎ মহাৰাজ অসুস্থ হৈ পৰিল। বৰ্তমান তেওঁৰ অৱস্থা বৰ বেয়া।
ৰাজবৈদ্যৰ মতে কোনো শক্তিশালী মানুহৰ হৃদয়ৰ মাংস দুটুকুৰা হ'লে মহাৰাজক বচাব পৰা যাব। আপুনি মহাৰাজৰ বৰ প্ৰিয়, সেয়েহে আপুনি যি মূল্য ল'ব বিচাৰে ল'ব পাৰে। মই ইয়াৰ বাবে আপোনাক 1,00,000 স্বৰ্ণমুদ্ৰা দিবও পাৰোঁ আৰু কিবা লাগিলে দিম। কেৱল আপুনি আপোনাৰ হৃদয়ৰ মাংস দুটুকুৰা দিয়ক। প্ৰধানমন্ত্ৰীৰ এই কথা শুনি মন্ত্ৰীজন চক খাই উঠিল। তেওঁ ভাবিলে যে যদি মই জীয়াই নেথাকো তেনেহলে 1,00,000 স্বৰ্ণমুদ্ৰা লৈ কি লাভ। তেওঁ খৰধৰকৈ ভিতৰলৈ গ'ল আৰু নিজৰ বাকচৰ পৰা 1,00,000 স্বৰ্ণমুদ্ৰা লৈ বাহিৰলৈ আহিল। নিজৰ 1,00,000 স্বৰ্ণমুদ্ৰা প্ৰধানমন্ত্ৰীক দি ক'লে যে মই আপোনাৰ 1,00,000 মুদ্ৰাৰ লগত ময়ো 1,00,000 মুদ্ৰা দিছো। কৃপা কৰি আপুনি এই মুদ্ৰাৰে আন কাৰোবাৰ পৰা দুটুকুৰা হৃদয়ৰ মাংস কিনি লৈ যাওক। মোক ক্ষমা কৰক, লগতে অনুগ্ৰহ কৰি এই কথা কাকো নক'ব। তেতিয়া প্ৰধানমন্ত্ৰীয়ে ক'লে আপুনি শাৰীৰিকভাৱে বলৱান, আপোনাৰ স্বাস্থ্য পাতিও মহাৰাজৰ সৈতে মিলে, সেয়েহে ৰাজবৈদ্যই বিশেষভাৱে আপোনাৰ নাম লৈছে। আপোনাৰ দানৰ পৰা আমাৰ মহাৰাজৰ জীৱন ৰক্ষা পৰিব। যদি আপুনি মানি লয় তেনেহলে মোৰ প্ৰধানমন্ত্ৰীৰ বাপটো আপোনাক দিব পাৰোঁ আৰু মই নিজে আপোনাৰ কৰ্মচাৰী হৈ থাকিম। প্ৰধানমন্ত্ৰীৰ কথাত নিজকে আবদ্ধ হৈ পৰা দেখি মন্ত্ৰীজনে প্ৰধানমন্ত্ৰীক প্ৰাৰ্থনা কৰি ক'লে এই কামৰ বাবে মই যোগ্য নহয়। যদি মোৰ জীৱনেই নেথাকে তেনেহলে প্ৰধানমন্ত্ৰী পদ লৈ মই কি কৰিম। মোক ৰাজসিংহাসন দিলেও নেলাগে। লাগিলে আপুনি মোৰ পৰা সকলোবোৰ লৈ লওক, মোক এৰি দিয়ক। এনেদৰে কৈ তেওঁ নিজৰ ঘোঁৰাটোৰ ওচৰলৈ দৌৰি গ'ল। ঘোঁৰাটোৰ পিঠিত বহি পলাব লওঁতেই প্ৰধানমন্ত্ৰীয়ে ঘোঁৰাটোৰ ৰছীডাল থাপ মাৰি ধৰিলে আৰু মন্ত্ৰীজনক ক'লে যে পলাব নালাগে, আপুনি ঘৰতেই থাকক, মই আন কাৰোবাৰ পৰা বিচাৰি আনিম। এনেদৰে কৈ প্ৰধানমন্ত্ৰী তাৰ পৰা গুচি গ'ল। তাৰ পাছত তেওঁ স্বৰ্ণমুদ্ৰাবোৰ লৈ এজন এজনকৈ সকলোবোৰ মন্ত্ৰীৰে ঘৰলৈ গ'ল আৰু সকলোৰে পৰা ৰজাৰ বাবে হৃদয়ৰ দুটুকুৰা মাংস খুজিলে। কিন্তু কোনেও মাংস দিবলৈ মান্তি নহ'ল। সকলোৱে নিজক বচাবৰ বাবে 1,00,000ৰ পৰা 5,00,000লৈকে সোণৰ মুদ্ৰা প্ৰধানমন্ত্ৰীক দিলে আৰু এনেদৰে প্ৰধানমন্ত্ৰীয়ে একেৰাতিৰ ভিতৰতে 1 কোটি সোণৰ মুদ্ৰা জমা কৰিলে আৰু ৰাতিপুৱাৰ হোৱাৰ আগতেই নিজৰ ঘৰলৈ উভতি গ'ল। পিছদিনা ৰাতিপুৱা সকলোবোৰ মন্ত্ৰী সময়তকৈ সোনকালে গৈ ৰাজসভাত উপস্থিত হ'ল। সকলোৱে এইটো জানিবলৈ অধৈৰ্য হৈ আছিল যে ৰজাৰ স্বাস্থ্য এতিয়া কেনে আছে, তেওঁ সুস্থ হ'লনে নাই। কিন্তু ৰাতি ঘটা ঘটনাৰ বিষয়ে কোনেও কাকো একো নক'লে। কিছু সময়ৰ পাছত সদায় অহাৰ দৰেই ৰজাই ৰাজসভালৈ আহি সিংহাসনত বহিল। সকলোবিলাক মন্ত্ৰীয়ে দেখিলে যে ৰজাক কোনো দিশৰ পৰা অসুস্থ যেন লগা নাই। তেওঁৰ একো হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মিছা কথা কৈছিল। সকলোবোৰ মন্ত্ৰীৰ মনত এই কথাটোৱে চলি আছিল। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে ৰজাৰ সন্মুখত 1 কোটি সোণৰ মুদ্ৰা ৰাখিলে। তাকে দেখি ৰজাই সুধিলে যে এই স্বৰ্ণমুদ্ৰাবোৰ কাৰ হয় আৰু ইয়ালৈ কিয় আনিছা। তেতিয়া প্ৰধানমন্ত্ৰীয়ে ক'লে হে মহাৰাজ, কেৱল দুটুকুৰা মাংসৰ বিনিময়ত মই ইমানবোৰ ধন গোটালো, কিন্তু মাংস বিচাৰি নাপালো। নিজৰ জীৱন ৰক্ষাৰ বাবে এই মন্ত্ৰীসকলে এই স্বৰ্ণ মুদ্ৰাবোৰ দিছে। এতিয়া আপুনিয়ে বিচাৰ কৰক, মাংস সস্তা নে দামী। প্ৰধানমন্ত্ৰীৰ কথা শুনি ৰজাই সকলোবোৰ কথা বুজি পালে। তেওঁ প্ৰজাসকলক অলপ বেছি পৰিশ্ৰম কৰিবলৈ অনুৰোধ জনালে আৰু ৰাজভঁৰালৰ পৰা খাদ্য সামগ্ৰীৰ লগতে বীজ উলিয়াই জনসাধাৰণক ভগাই দিলে। লগতে তেওঁলোকক পুষ্টিকৰ শাক-চবজিৰ খেতি কৰিবলৈ আদেশ দিলে আৰু 1 কোটি স্বৰ্ণ মুদ্ৰা এই কামতে খৰচ কৰিলে। তাৰ ফলত ৰাজ্যত খেতি-বাতি হ'বলৈ ল'লে আৰু ৰাজ্যৰ খাদ্য সমস্যা দূৰ হ'ল। ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা এই কাহিনীটো শুনি সেই চিকাৰীজনে ক'লে, হে প্ৰভু, মোৰ দৰে অজ্ঞানীক ক্ষমা কৰক। অজ্ঞানতাৰ বাবে মোৰ ভাল বেয়াৰ জ্ঞান নাই। কিন্তু আপোনাৰ মুখৰ পৰা এই কথা শুনাৰ পাছত এতিয়া মই বুজি পালো যে জীৱক হত্যা কৰাটো আৰু ভক্ষণ কৰাটো পাপ। আৰু আজিৰ পৰা মই এই অধৰ্ম এৰি দিলো। আজিৰ পৰা মই খেতি-বাতি কৰি খাম। সেই চিকাৰীজনৰ দৰে আজিও বহুতো লোকে কয় যে আমাৰ ধৰ্মগ্ৰন্থত মাংস খোৱাটো উচিত বুলি কৈছে, কিন্তু ই সত্য নহয়। এই সকলোবোৰ ভ্ৰম। সেই গ্ৰন্থবোৰত কিছু মন্ত্ৰ আৰু শ্লোকত ভুল অৰ্থ কৈ প্ৰচাৰ কৰাৰ ফলত হৈছে আৰু আমাৰ ধৰ্মত হোৱা পশু বলিৰ ফলত হৈছে। বেদতো পশু হত্যাক পাপ বুলি কোৱা হৈছে আৰু মাংস খোৱাটো স্পষ্টভাৱে বাধা কৰিছে। আৰু ইমানেই নহয়, বেদততো কিছুমান পশুৰ মাংস সম্বন্ধে কঠোৰ নিৰ্দেশনাও দিয়া হৈছে। যজুৰ্বেদত কোৱা হৈছে যে
মনুষ্যই পৰমাত্মাৰ সকলোবোৰ ৰচনাকে নিজৰ আত্মাৰ সমান মানিব লাগে। অৰ্থাৎ মনুষ্যই যেনেদৰে নিজৰ হিত কামনা কৰে তেনেদৰে আনৰো হিত চিন্তা কৰিব লাগে। আনহাতে অথৰ্ববেদত কোৱা হৈছে যে তোমালোকে চাউল, দালি, ঘেঁহু আদি আহাৰ হিচাপে গ্ৰহণ কৰা, সেইবোৰেই তোমালোকৰ বাবে শ্ৰেষ্ঠ ভোজন। তোমালোকে কেতিয়াও কোনো মানুহ বা জীৱ-জন্তুক অত্যাচাৰ নকৰিবা। লগতে ঋগ্বেদতো কোৱা হৈছে যে গাই গৰু জগতৰ মাতা, সিহঁতক ৰক্ষা কৰিলেহে সমাজৰ উন্নতি হ'ব। মনুষ্যই সিহঁতৰ দৰে চাৰি ভৰি থকা সকলোবোৰ পশুকে ৰক্ষা কৰিব লাগে। ভাগৱত গীতাত মাংস খোৱা নোখোৱাৰ পৰিৱৰ্তে অন্নক তিনিটা ভাগত বিভক্ত কৰা হৈছে। সেয়া হ'ল সৎ, ৰজ আৰু তম। গীতাৰ মতে অন্নৰ পৰাই মন আৰু নিচাৰ উৎপন্ন হয়। যিসকল লোকে সাত্বিক ভোজন গ্ৰহণ কৰে তেওঁৰ চিন্তাধাৰা সৎ হয়। মাংস আৰু মদিৰাৰ দৰে ভোজনক তামসিক ভোজন বুলি কোৱা হয়। এনেধৰণৰ ভোজন কৰা মানুহ কুকৰ্মী, ৰোগী, দোষী আৰু এলেহুৱা হয়। গীতা অনুসৰি সাত্বিক ভোজনে আয়ুস বঢ়ায়, বল, বুদ্ধি আৰু স্বাস্থ্য ভাল কৰে। যেতিয়া এই সাত্বিক আহাৰকেই অতি বেছি টেঙা, নিমখীয়া বা বেছি তেল মছলাৰ সৈতে বনোৱা হয় তেতিয়া সি ৰাজসিক আহাৰ হৈ পৰে আৰু এই ৰাজসিক আহাৰে দুখ, শোক আৰু ৰোগৰ উৎপন্ন কৰে।